নমস্কাৰ বন্ধুসকল, মোৰ পাকঘৰ মনিছ কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ অসমৰ এবিধ পৰম্পৰাগত খাদ্য চুঙা পিঠা বা চুঙা চাউল। দক্ষিণ পূব এছিয়াত ই খুবেই জনপ্ৰিয়। দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশত ইয়াক বিভিন্ন নামেৰে জনা যায়। আঘোণ মাহৰ শেষৰ ফালে পথাৰৰ পৰা সোণগুটি চপোৱাৰ পাছত সমগ্ৰ অসমত ভোগালী বিহুৰ প্ৰস্তুতি চলোৱা হয়। চুঙা পিঠা অথবা চুঙা চাউল ভোগালী বিহুৰ এক অন্যতম আকৰ্ষণ। এই ভিডিঅ'টিত মই অসমত চুঙা পিঠা বা চুঙা চাউল কিদৰে তৈয়াৰ কৰা হয় তাকেই দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি আপোনালোকে শেষৰলৈ চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ভুলুকা বাঁহ বাৰীৰ পৰা কাটি অনা হৈছে আৰু এই বাঁহকেইডাল এতিয়া সৰু সৰুকৈ কাটি ল'ব লাগিব। আৰু বাঁহকেইডাল কটাত আমাৰ দেউতাই সহায় কৰি দিছে, যিহেতু মই অকলেতো নোৱাৰিম এইবিলাক কৰিবলৈ। আৰু সেয়েহে আমাৰ ঘৰৰ আটাই মিলি আজি এই চুঙা পিঠাৰ ৰেচিপিটো আমি বনাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ এডাল বাঁহ কটা হৈ গৈছে। এতিয়া আনডালো ঠিক একেদৰে এতিয়া কাটি লৈছোঁ। আপোনালোকে মন কৰিছেই চাগে, বাঁহৰ গাঁঠিকেইটা যে আছে তাৰ ভিতৰত এতিয়া দীঘল বটালি এডাল আমি সোমাই মেলি ওপৰত এনেদৰে মাৰি দিছোঁ, যাতে মাজত থকা গুড়াবোৰ আঁতৰি যায়। এয়া আপোনালোকে স্ক্ৰীণত দেখিছেই চাগে, এয়া বাঁহৰ গুড়াবোৰ কেনেদৰে পৰিছে। বটালিৰে চুঙাকেইটাৰ গাঁঠিকেইটা ফুটাই দিয়াৰ পাছত চুঙাকেইটা দেখিবলৈ এতিয়া এনেধৰণৰ হৈছে। এতিয়া বাকীকেইটা চুঙাও বটালিৰে মাজৰ গাঁঠিকেইটা ফুটাই বাঁহৰ গুড়াবিলাক ওলাই দিয়া হ'ল। আচলতে প্ৰথম দুবাৰমানতে চুঙাকেইটাৰ গাঁঠিকেইটা ফুটা নহ'বও পাৰে, সেয়েহে বটালিডাল ভালদৰে এনেদৰে মাজতে দি মেলি কাঠ এডালে এনেদৰে ওপৰত যদি মাৰি দিয়া যায় তেতিয়া ভালদৰে ফুটা হৈ যাব আৰু বাঁহৰ যি গুৰিখিনি আছে সেয়া ওলাই যাব। এয়া বাঁহৰ গুড়াখিনি এনেদৰে পৰিছে, আপোনালোকে স্ক্ৰীণত মন কৰিছেই চাগে। আৰু এতিয়া এয়া মন কৰকচোন, এয়া টোটেল 4টা চুঙা আমাৰ ৰেডি হৈ গ'ল চুঙা পিঠাৰ বাবে। এতিয়া ভিডিঅ'টো আপোনালোকে শেষৰলৈ চাই যাব, যাতে এটা এটা ষ্টেপ আপোনালোকে ভালদৰে জানিব পাৰে। এতিয়া আমি চুঙা পিঠাৰ বাবে শাল এখন ৰেডি কৰিব লাগিব। আৰু শালখন হৈছে ঠিক এনেধৰণৰ, আপোনালোকে স্ক্ৰীণত দেখিছেই চাগে। যিসকলে ইতিমধ্যে জানেই চুঙা পিঠা কিদৰে বনাব লাগে তেওঁলোকৰ কাৰণেতো ভালেই আৰু তেওঁলোকেও ভিডিঅ'টো চাই যাব। কিন্তু যিসকলে চুঙা পিঠাৰ ষ্টেপবিলাক নাজানে তেওঁলোকে অলপ ভালদৰে মন কৰি ল'ব। এনেদৰে বাঁহৰ খুঁটি দুটা অকণমান ক্ৰছ কৰি মেলি এনেদৰে বান্ধি লোৱা হৈছে, আপোনালোকে দেখিছেই চাগে স্ক্ৰীণত। আৰু মাজত এই লোহাৰ অলপ খুটা ধৰণৰ বস্তু এটা আমি মাজতে দি দিছোঁ। চুঙা চাউলৰ বাবে এতিয়া আমাৰ আটাইকেইটা চুঙা ৰেডি হৈ গ'ল। চুঙা চাউলৰ বাবে মই বৰা চাউল 5 ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলোঁ। আৰু খেৰখিনি আপোনালোকে মন কৰিছেই চাগে, এয়া সকলো চুঙা পিঠা বনোৱাত আমাক লাগিব। আপোনালোকে ভিডিঅ'টো চাই যাব। এতিয়া চুঙাটোৰ তলিত অৰ্থাৎ চুঙাৰ পাপটোত পানী 1 গিলাচ ভৰাই লোৱা হৈছে। আৰু যদি দৰকাৰ হয় চুঙাৰ চাইজ বেলেগ বেলেগ থাকে, যদি প্ৰয়োজন হয় 2 গিলাচ বা 3 গিলাচ তেনেধৰণৰ পানীও আপোনালোকে দিব পাৰে। এতিয়া পানীখিনি দি উঠাৰ পাছত এতিয়া চাউলখিনি পানীৰ পৰা ভালদৰে টুকি লৈ এনেদৰে হাতেৰে চুঙাটোত ভৰাই দিয়া হৈছে। আৰু যদি চাউল কিমান পৰিমাণে ভৰাব লাগে কোনোৱে যদি নাজানে, তেন্তে আপোনালোকে এনেধৰণে পৰীক্ষা কৰিব পাৰে। আপোনালোকৰ আঙুলি 2টা বা 3টা এনেদৰে চুঙাটোৰ ভিতৰলৈ দি চাব। যদি আঙুলিকেইটাৰে চাউলকেইটা আপোনালোকে চুই পায় তেতিয়াহ'লে আৰু সেই চুঙাটোত চাউলৰ প্ৰয়োজন নাই। এতিয়া আমাৰ আটাইকেইটা চুঙা চাউল ভৰোৱা হৈ গ'ল। চুঙা চাউলৰ বাবে এতিয়া আমি সকলোৱে খেৰৰ জুই ধৰিবলৈ লৈছোঁ। আচলতে খেৰৰ জুইৰ লগতে আপোনালোকে 2ডালমান খৰিও ইউজ কৰিব পাৰে, কিন্তু চুঙা চাউলৰ বাবে খেৰেই বেষ্ট হয়, সেয়েহে আমি ইয়াতে মাত্ৰ খেৰে ব্যৱহাৰ কৰিম। এতিয়া খেৰেৰে ভালদৰে জুইকুৰা ধৰিবলৈ চেষ্টা কৰা হৈছে। এইবাৰ মাঘৰ বিহুত বতৰ যথেষ্ট ডাৱৰীয়া আছিল, সেইবাবে খেৰখিনি ভালকৈ শুকুৱাই ল'বও নোৱাৰিলোঁ আৰু সেয়েহে খেৰখিনি জ্বলিবলৈ অকণমান অসুবিধা হৈছিল।
তথাপি আমি জ্বলাবলৈ চেষ্টা কৰি আছোঁ। চুঙাকেইটা এনেদৰে লাইন লাইনকৈ এই ষ্টেণ্ডডালতে এনেদৰে আমি ভালদৰে ৰাখি দিছোঁ। চাউলখিনি চুঙাত সোমোৱাৰ পাছত দেখিবলৈ কেনেকুৱা ধৰণৰ হৈছে সেয়েহে আপোনালোকক এটা ক্ল'জ ভিউ দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো। এয়া জুইকুৰা জ্বলি উঠিলে। এয়া লাহে লাহে খেৰখিনি আগবঢ়াই দিয়া হৈছে, কাৰণ খেৰৰ সহায়ত যোনটো তাপ পায় চুঙাকেইটাই সেয়া বিৰাটেই ভাল, কাৰণ তাপৰ সহায়তেই চুঙাকেইটাৰ ভিতৰত যি চাউল সোমাই আছে সেয়া ভালদৰে সিজি উঠে। সেয়েহে এনেদৰে মাজে মাজে আমি খেৰ আগবঢ়াই দিব লাগিব যাতে তাপটো কণ্টিনিউ হ'ব পাৰে। এয়া লাঠি এডালৰ সহায়তো খেৰখিনি আগবঢ়াই দিবলৈ চেষ্টা কৰা হৈছে আৰু লাহে লাহে জুইটো চুঙাত ধৰিবলৈ লৈছে। আপোনালোকে মন কৰিছেনে? আৰু এতিয়া চুঙাৰ ওপৰত সোপা দিয়া হৈছে। আপোনালোকে চাওকচোন, এনেদৰে কলপাতৰ সহায়ত সোপা দিয়া হৈছে আৰু চুঙা চাইহে সোপা, নহয় জানো? এইদৰে সোপা দিয়াৰ পাছতো আমি খেৰ আগবঢ়াই দিয়াৰ প্ৰচেছটো চলাই আছোঁ, মানে কণ্টিনিউ কৰি আছোঁ, কাৰণ তাপৰ সহায়তেই চুঙাকেইটা সিজিব আৰু সেয়েহে এনেদৰে আমি আগবঢ়াই দিছোঁ। আৰু চুঙাকেইটা মাজে মাজে আমি ঘূৰাই দিবও লাগিব, কাৰণ এটা ফালে যদি জুই লাগে এটা ছাইডহে সিজিব চাউলখিনি, আনফালে হয়তো ভালকৈ নিসিজিবও পাৰে। সেয়েহে আমি চুঙাকেইটা মাজে মাজে সাৱধানে ঘূৰাই দিবও লাগিব যাতে সকলো ফালে চাউলকেইটা সিজিব পাৰে। আৰু আমি এইটো কেয়াৰফুল হ'ব লাগিব যাতে জুইটো অলপো কমি নাযায়। আমি পূৰা তাপটো মানে কণ্টিনিউ প্ৰচেছত থ'বই লাগিব, কাৰণ যদি অলপ হ'লেও যদি কম হৈ যায় জুইটো তেতিয়াহ'লে হয়তো চাউলখিনি ভাল নহ'বও পাৰে আৰু ভালদৰে নুফুটিবও পাৰে। এয়া আমাৰ চুঙা চাউলকেইটা প্ৰায় 60% সিজিবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে উতলো আহিছে। আমি এটা চুঙাৰ এখন সোপা এৰুৱাই চাইছোঁ। আপোনালোকে মন কৰিছেই চাগে। আপোনালোকে চাগে চাউণ্ডটোতেই গম পাইছে কিমান ধুনীয়াকৈ উতল আহি আছে আৰু ধোঁৱাখিনি আপোনালোকে মন কৰিছেনে? আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই কমেণ্ট বক্সত মোক জনাবচোন। চুঙাকেইটা সিজিছেনে নাই সেয়া পৰীক্ষা কৰিবলৈ আমি যোনটো চুঙাৰ পৰা সোপা এৰুৱালোঁ সেই চুঙাটোৰ ওপৰত সৰু সৰু বাবলছ আপোনালোকে মন কৰিছেনে? এই বাবলছকেইটা এইটো কাৰণে আহিছে কাৰণ এতিয়া এই চুঙাটো এতিয়া বৰ্তমান সিজিব ধৰিছে। তথাপি আমি চিয়ৰিটিৰ কাৰণে এনেদৰে কাঠি এডাল লৈ মেলি চুঙাটোৰ ভিতৰত আমি ভৰাই চাইছোঁ আৰু এনেদৰে আমি পৰীক্ষা কৰিছোঁ যে চুঙাকেইটা সিজিছেনে নাই। এটা চুঙা বাৰু হৈ গ'ল, কিন্তু বাকীকেইটা আৰু অকণমান দৰকাৰ হৈছে তাপটো পাবলৈ। সেয়েহে আমি এতিয়া এনেদৰে ষ্টেণ্ডটোতে থাকিবলৈ দিছোঁ আৰু এনেদৰে খেৰ আৰু অলপমান দি মেলি আৰু অলপ তাপ দি দিছোঁ যাতে এইকেইটা চুঙাও ভালদৰে সিজিব পাৰে। চুঙা চাউলকেইটা ওচৰৰ পৰা দেখি কিমান ভাল লাগিছে আপোনালোকে মন কৰকচোন স্ক্ৰীণত। আৰু কাষত বাকী চুঙাকেইটাও আমি এতিয়া জুই দি আছোঁ। আৰু চুঙা পিঠাৰ লাষ্ট ষ্টেজটো হ'ল এই যে আপোনালোকে স্ক্ৰীণত দেখি আছে চুঙাকেইটাত যে জুই ধৰিছে, এয়াই হ'ল চুঙা পিঠাৰ লাষ্ট ষ্টেজ। এনেদৰে জুই ধৰিলে আমি ক'ব পাৰোঁ যে চুঙা চাউল বা চুঙা পিঠাকেইটা সিজি উঠিলে। চুঙাকেইটা ভালদৰে সিজি উঠাৰ পাছত এৰাতি থৈ মেলি পাছদিনা ৰাতিপুৱা চুঙাকেইটা এনেদৰে ফলা হৈছে। চুঙাটো ফালি পেলাই এতিয়া চুঙাটোৰ ভিতৰত থকা চুঙা চাউলখিনি দেখিব এনেধৰণৰ হৈছে, কিমান ধুনীয়াকৈ লাগি আছে আপোনালোকে মন কৰকচোন। এতিয়া মই হাতেৰে এনেদৰে উলিয়াই লৈছোঁ, কিমান ধুনীয়াকৈ এৰি গৈছে মন কৰিছেনে আপোনালোকে স্ক্ৰীণত। আৰু চুঙা যিহেতু মই এতিয়া টাচ কৰি আছোঁ, দেখিছেনে কেনেদৰে হাতত ছাই লাগি ধৰিছে। আপোনালোকে এটা বস্তু মন কৰিছেনে, বাঁহৰ চুঙাটোৰ যোনটো এটা শ্বেপ হয় সেইটো চুঙা পিঠাটোত পাতলকৈ তাৰ স্কিনটোৰ ওপৰত এটা শ্বেপ বহি গৈছে। আপোনালোকে মন কৰকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু সেই স্কিনটোৰ কাৰণেহে খাবলৈ বেছি ভাল লাগে, মানে বেছি টেষ্টি হয়। এতিয়া চুঙাটোৰ পৰা চুঙা পিঠাটো ধুনীয়াকৈ ওলাই পৰিলে। ইয়াত দেখিছেনে শ্বেপটো কেনেদৰে দীঘল হৈ আছে। চুঙা পিঠাটো যিহেতু দীঘলকৈ ওলাই পৰিলে সেয়েহে এতিয়া হাতেৰে এডোখৰ এডোখৰকৈ মই ভাঙি মেলি এনেদৰে বানবাতিকেইটাৰ ওপৰতে দি দিছোঁ। আপোনালোকে চাই চাওকচোন ভিডিঅ'টো শেষৰলৈ, কিমান মজা লাগে খাবলৈ। এতিয়া মই চুঙা চাউলখিনিৰ ওপৰতে দি দিছোঁ ক্ৰীম।
এতিয়া ক্ৰীম দি উঠাৰ পাছত এতিয়া মই দি দিছোঁ দৈ। ক্ৰীম আৰু দৈ অবিহনে চুঙা চাউল যে আধৰুৱা হয়, সেয়েহে দৈটোতো লাগিবই। এতিয়া মই দি দিছোঁ গুড়। একচুৱেলি লিকুইড গুড়টো হ'লে বেছি ভাল হয়, কিন্তু যিহেতু এইটো গোটা গুড় আছিলে, সেয়েহে কটাৰীৰে মিহিকৈ কাটি লৈছোঁ মই ইয়াতে, আৰু এনেদৰে দুইটা বানবাটিতে ওপৰতে দি দিছোঁ। গতিকে চুঙা পিঠা এতিয়া খাবলৈ ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া মোক কমেণ্ট বক্সত জনাব, আৰু চুঙা পিঠা খাই কোনে কোনে ভাল পায় সেয়াও জনাবলৈ মোক নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইব কৰিলে কাষত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব।